হান্ডি মটন ওলাই গৈছে গ্ৰেভি মটন মছলা ৰেড চিলি আহি গ'ল হানি পানী মেৰিনেট কৰি থৈ দিওঁ আৰু ন হান্ডি মটন এইফালে মছলি ফ্ৰাই হেল্ল' গাইজ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ সদায় ভিডিঅ'টো দিনতে ষ্টাৰ্ট কৰা হয় তো আজি ৰাতি ষ্টাৰ্ট কৰিছো ভিডিঅ'টো ৰাতি ষ্টাৰ্ট কৰা কাৰণ এটা আছে আজি মানে হান্ডি মটন বনাবলৈ লৈছো তো আজিলৈকে খোৱা নাই মই টেকেলিত মানে ছাগলী মাংস বনাই আজি ফাৰ্ষ্ট টাইম খাম তো ইউটিউবত দেখি থাকো বনাই খাই থকাটো ভাবিলো বনাই খাই চাচোন তো কেনেকুৱা লাগে আপোনালোকে খাইছে নে কমেণ্ট কৰি জনাব যিসকলে খাইছে সেইসকলে কেনেকুৱা হয় খাবলৈ কমেণ্ট কৰি জনাব দেই পিঁয়াজটো কাটি লওঁ প্ৰথমতে তো গাইছ মানে পিঁয়াজটো পুটুককৈ গৈ ধুই আনিলোগে তো এতিয়া কাটি লওঁ দেই তো গাইছ এতিয়া মাংসটো দি লওঁ ন মাংসটো উলিয়াই লওঁ ফাৰ্ষ্ট টাইম চৰ্বি দিছে না গাইছ তো চৰ্বি পুৰা আছে ঠাণ্ডাত একদম পুৰা একদম এই বৰফৰ লেখীয়া হৈ আছে মটন মছলা ৰেড চিলি আহি গ'ল কাশ্মীৰী পাউডাৰ চাহি গৰম মছলা এইটো হৈ গ'ল আদা নহৰু পেষ্ট এতিয়া আহিব সোৱাদ অনুসৰি নিমখ দিব লাগিব আৰু গাইছ মিঠাতেল তো গাইছ এতিয়া এইটো অলপ দেৰি এনেকৈ ঢাকি থৈ দিওঁ আধা ঘণ্টামান তাৰপিছত বনাম আৰু দেই মাংসটো মেৰিনেট কৰি হৈ গ'লতো মানে আধা ঘণ্টাৰ কাৰণে ৰাখিম বুলি কৈছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে ৰাখি দিলোঁ মানে মই অলপ ওলাই গ'লোগৈ একদম এতিয়া টেকেলি ৰেডি তো এইফালে এইটো ৰেডি এইফালে একদম ইয়াৰ ওপৰত পাতিব লাগিব ন গেছ জ্বলি গ'ল তো ইয়াতে অলপ গৰম হ'বৰ কাৰণে ৰাখি দিম ন তো অলপ মিঠাতেল দি দিম ইয়াতো গোটা নহৰু দিছোঁ গাইছ তো খাই কি সুন্দৰ লাগে ন তো এতিয়া আমাৰ আহি গ'ল মেৰিনেট কৰি থোৱা মাংস ঢাকিব লাগিব ঢাকিবলৈ ইয়াৰ ঢাকনাখন নাইতো এতিয়া কিহে ঢাকিব কাৰণে জাৰৰ মুখনিকে দি দিছোঁ আৰু মই এতিয়া একদম পুৰা পেকিং কৰি দিছোঁ এইটো আধা ঘণ্টামানৰ কাৰণে এৰি দিছোঁ ইয়াতে মাছটো আনি থোৱা আছে মানে কি মাছটো এই আমাৰ হালধি নিমখটো আনি লওঁ ফ্ৰাই কৰিবলৈ আমাৰ বাইদেউৰ পৰা নিমখ হালধি আনি আছে মাছত আৰু দেই একদম এইফালে কেৰাহী পাতি দিছোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে এতিয়া তো এতিয়া মাছ আহি যাব ওলাই গ'ল পুৰা একদম খুৱাম বুলি আছে তেল তেতিয়া মাছটো দি দিওঁ ন পুৰা 40 মিনিট সিজাই দিলোঁ এতিয়া ইয়াক নমাম আৰু ন তো নমাই মানে বাহিৰলৈ লৈ যাওঁ তো নি এইটোতে চচটো উলিয়াওঁগৈ আৰু হান্ডি মটন আহি গৈছে তো গাইছ আনবক্সিংটো কৰোঁ আৰু দেই সেই চচটো লৈ নহয় একেবাৰে উলিয়াই ল'ব লাগিব নহয় নহ'ব নহয় উলিয়াই লওঁ দেই হান্ডি মটন ওলাই গৈছে গ্ৰেভি পিছটা টেষ্ট কৰি চাওঁ দেই কেনেকুৱা হৈছে অঁ সুন্দৰ একদম দেই লগত খাওঁ ন গাইছ এতিয়া খাওঁ আৰু দেই একদম এইফালে দেখা পাইছে তো মাংস একদম হান্ডি মটন তো এইফালে মছলি ফ্ৰাই আমাৰ বাইকৰ মানে মাছটো নাখায় কাহ হৈ আছে মানে মাংসটো খাই দিছে আৰু ভয় থাকিব নহয় অকলেনো কি খাম মই কাহটো মানে মাকৰ নহয় জীয়েকো হৈ আছে কেছটো সেইটো দেখিছেই নহয় আৰু বাপেকৰ ভাল বাচিব শুনিব নালাগে মাকবোৰ অকণমান দিগদাৰ হয় আৰু আধা কেজি মাংস আনিছিলোঁ আৰু দুটা মানুহে আমাৰ আধা কেজি মাংস দুটা কাৰণে বহুত আৰু এনেকুৱা ৰেচিপি ভিডিঅ' যদি সদায় লাগে নাই সদায় মানো দিব নোৱাৰিব হ'লেও
মাজে সময়ে দিন এতিয়া কমেণ্ট কৰি জনাব নাই মানে খাই শুলে গাটো ভাল নহয় যে সোনকালে খাবলৈ দি দিলোঁ মানে ভাতটো খাই শুলে আমি এতিয়া খাইছোঁ অকণমান দেৰিকৈ লাহে ধীৰে সেইকাৰণে ভাবিছ ভাত খাব নোৱাৰিলেও মাংস নিওঁ মই আপোনালোকে জানেই আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ' চাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব দেই গাইছ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত বাই বাই ভাতটো খাই বৈ লওঁ দেই বাই বাই